Hey guys, welcome back to my YouTube channel. আৰু মই হৈছো অংগনা আৰু এইজনী হৈছে হাই এইজনী হৈছে কলিতনী বাই মানে সুইটি কলিতা বহুত ধুনীয়া নাম কিন্তু আপোনালোকে কলিতনী বাই বুলিও ক'ব পাৰে একো কথা নাই তাতে ঠিক আছে আজি আমি ভিডিঅ'টো বনাবলৈ লৈছো মেকআপৰ ওপৰত মেকআপ চ্যালেঞ্জ আৰু আজি মোৰ মেকআপ কৰিব কলিতনী বায়ে নমস্কাৰ এটা দি দিয়া নমস্কাৰ নমস্কাৰ কবিতাটো মাতি দিয়া নমস্কাৰ এইবাৰ মই ফটো উঠিছো আপোনালোকে মোক প্লিজ ভোট দিব এইবাৰ মই ফটো উঠিছো আৰু আজি মেকআপটো হৈছে যেহেতু বিহু আহিছে আৰু আমাৰ সুইটিয়ে মোক বিহুৰ লুক এটা ক্ৰিয়েট কৰি দিব যাতে মই বিহু চাব যাব পাৰোঁ সেই লুকটো লৈ গতিকে চাওঁ আহক আমাৰ সুইটিয়ে দিব পাৰে নে নোৱাৰে সেই লুকটো মোক আৰম্ভ কৰা এল'ভেৰা এইটো কৰিলে মানে মুখা ভালেই থাকে এটা কৰিব পাৰে এইখিনি টাইমাৰ হয় ন ছেকেণ্ড মই তোমাৰ বেটাৰ মাছ মাৰি লৈছোঁ বেছি নালাগে এইখিনি এইবাৰ লগাম হৈ গ'ল এইবাৰ লগাম চিচি ক্ৰীম দেখুৱাই দিয়া ক্ৰীমটো ইনকেছ চিচি ক্ৰীম তুমি দেখা নাই আমি লগাম আজি খতম হৈছে আমি দেৰি লগাম ন মেকআপ ছোৱালী মানুহ আমাক মেকআপ লাগিবই সেইকাৰণে খতম হৈ যায় মেকআপ বিলাক সোনকালে এইটো এইটো কি কৰি আছা নহয় এইটো কি কৰি এইটো কি তোলা এইটো ডানলপৰ এইটো নামটো মোক কৰিছোঁ এই দে অঁ বেলুনে মন্দিৰটো ডানলপৰ হৈ গ'ল হৈ গ'ল ওচৰতে লগাব নে যা হৈ গ'ল জলদি লগাব চৰ্দি লাগি আছে অ' কমি যায় হে মই আজিৰ পৰা মানে বিহু যদিও আমাৰ ইয়াতে 19-20 নে 18 ন আজি 18-19 পিছমান পাহৰিছোঁ তেতিয়ালৈকে মই মুখখন নুধোঁ মই এইটো লুক লৈ বিহু চাব যাম হয় আৰু আমাৰ চুইটি ডেন্স কৰিব চবে চাই আহিব বাৰীতে মাৰিম পা আচ্ছা এই লগাই কি কয় পিংক পিংক লগাইছে কি বুলি কয় মই নাজানো ব্লিচিং কৰি দিম হাইলাইট এই লগাই দিয়া আৰু যিকোনো ধুনীয়া দেখিলে হ'ব হে দেখিবলৈ পাইছোঁ মোক কোনটো এইটো কি হয় আইশ্যাডো লগাম মোক লাগে স্মোকি আইছ মানে ব্লেক কৰি মই চাই আছোঁ ছাবস্ক্ৰাইব কৰিব বুলি কওঁ দুটাই কওক ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব তলত থকা ঘণ্টাটো বেল আইকনটো দবাই দিব দেই স্মোকি আইছ বুলি কওঁ গুগলটো নানিবা নাই গুগলটো নানিবা ৰবা মই তোমাক স্মোকি আইছ দেখাই দিওঁ এইটো মোক লাগে এইটো লাগে এইটো আই মেকআপ হ'ব ডান ঠিক আছে মই ইয়াতে থৈ দিম মাথা ওলাইছে চকুত দিছা লগাই নাকত খুজাইছে এইটো আজি তাৰ মানে মনাজি সেই আছিল এইটো নে দেখাই নাই আজি তাৰ মানে এবাৰ এইটো লগাম এইটো আমাৰ কৰিব এইবাৰ আইব্ৰ বনাব একদম বিউটিফুল লাগছে আমি সুন্দর এটি সুন্দর লাগছে নজর নালকাকে কাজলটা লগাই দিছে আমার এটা কাজল লাগিছে নজর নালকাকে তিলটা লগাই দিছে আমার কাজলের তিলটা লগাই দিছে এইটা এইটা এই থাক শুনে अभी लगाएगी क्या लगाओगे आप बोलिए मैम
মাস্কারা লাগাই উপর মে লাগছে আমার স্মোকি আইস খারাপ হয়ে গেল নাই খারাপ হয়েছে এই লাইটটা কি অফ হয়ে যায় রে তুমি জানিস না এইবার লাগা আমারই না একটা মুখ আমারই না ओके मेकअप आर्टिस्ट ये देखिए आप लोग हमार मेकअप और सामने আছে ও সরি একটু কি লাগাইছিলাম তুমি হ্যাঁ ওকে ব্রাশটা লাগাইছিলাম ব্রাশটা দিয়ে কি লাগাইছিলাম এ ভিজা ভিজা কি লাগাইছ এই পাক ওকে গাইস আমার মুখটা দেখছেন তুমি আমার দেখতে বুঝতে আমি শুশুন দিয়ে নাকি ওকে আমি এরকমই ভিউ যাব আমি ইসলাম না তুমি আমাকে কি রকমে সাজি দিছ আমার তুই তুই ওলাই গেছে एक मिनट रुको एक मिनट रबा सुन তুমি না 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 ডোন্ট আমার সিস্টার আমাকে মেকআপ করে দিছে দাঁত মাজি দিছে ব্রাশ দিয়ে দাঁত মাজি দিছে चूड़े ओके और की बात है बाकी से यस है और कुछ है रबा मारने से गाइस प्लीज आप लोग मुझे जज मत करना ठीक है क्योंकि गाइस मैं ना बहुत सुंदर हूँ फर्स्ट यहाँ पे मैं और आप ही कैसे नो दैट गाइस यहाँ वो जो मेकअप आर्टिस्ट है वो बहुत अच्छी मेकअप करती है हाँ ओके पर आज पता नहीं उसको क्या हो गया है और है अभी पता नहीं क्या करेगी itu handle na hoy ये क्या है ये photo lawa ओके yun ओके you know bihu look so no तो गाइस मुझे बहुत अच्छी लग रही है क्योंकि ये जो मेरा मेकअप कर रही है ना मुझे बहुत खुशी हो रही है मुझको चूड़ी भी बना दी भूत नहीं लग रही है तुमने सानिध निधम मगसनि धनि सगमा अल्बम लगा दो तो खत्म जगह है मोर मुखर itu kena kalau mau nanti mau lagi mana itu itu mau nak ini atau nak lagi dong asal ini mau tanah lagi gitu harus kita asal gitu lagi asal sulit itu cara gitu আমার নাচনীজনী কেম্বা কৰিছিল এক সামাৰি পানী তোমাক দেখাই নাই কেমেৰা এবাৰ মোক কৰি দিবই মোক কৰি দিবানে নিদু অ এবাৰ মোক কৰি দিবা এবাৰ মোক কৰি দিব তোমাক আমি চুৰেল বনাই দিবে চুৰেল ৰাতি সপোনত মোক দেখিব চবেই এতিয়া আৰু কিমান দাম 30 টকা এনেই গ'ল এনে এটা এড়ে গেল এটা ঠিকই আছে মামা গিরে দিবে তুমি ঠিক আছে ও এটা না দিবা ঠিক আছে তাৰপিছত তুমি 30 টাকা পানি মিলবা দিল এইবাৰ আছে চুলি দিয়ে তাৰপিছত এবাৰ কৰিম আমি হেয়াৰ ষ্টাইল কেলে দিয়া কৰিম মই অলমোষ্ট ৰেডি হৈছোঁ বিহুত যাবৰ কাৰণে এতিয়া আমি কৰিম মই নানাছো মই তাত এনেই যাম লুক দেখাব তাতে আৰু ক'ত গ'ল আমাৰ মেকআপ আৰ্টিষ্ট আৰু কোনোবা যদি আমাৰ মেকআপ আৰ্টিষ্টক লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে কৈ দিয়া কিবা আৰু আপোনালোকে যদি মোক লাগে আপোনালোকে কৈ দিব এই অংকনা বাই কৈ দিব কি পাই যাবা মানে মোক পাই যাবা অঁ তাত পাই যাবা আৰু বুজিলোঁ আৰু তুমি কি হেয়াৰ ষ্টাইল বনাই দিবা এইবাৰ দেখিম ওলাই দিবা আমি চুৰেলার মাক লাগছে একদম এনে चुड़ैलर बेटीटा चुड़ैलर मापटा তুমি कुछ बोले ना बोलो बोलो अरे नहीं मैं जाटा कोई दी माजे माजे
কৈ দে মই জিতি কৈ দিওঁ মাজে মাজে কিবা বেয়া নাপাব মোৰ মুখৰ পৰা ওলাই যায় নে কৈ দে মুখৰ পৰা ওলাই যায় বাকী মই ছোৱালীজনী ভাল মই ভালেই দাদা নেতা তুমি আমাৰ চুলি না ছিংব আমি চুলি গণি থৈ দিছে এবাৰ মোক কৰি দিবা আমাৰ এডাল চুলি কৰে না তোমাক খুব লগাইছে আমি এবাৰ মোক দিবা দা মোৰ মেকআপ হৈ গ'ল আৰু আজিৰ যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰি দিব বাই